Hello everyone, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মই সিলাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে শুক্ৰবাৰ আৰু আজি দিনটো মই কি কৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সেইকাৰণে ভিডিঅ'টো এতিয়া ৰাতিপুৱাতে মই ষ্টাৰ্ট কৰি দিলো এতিয়া সময় হৈ গৈছে ৰাতিপুৱাৰ 9:20 মান হৈছে তো এতিয়া মই বনাই আছো মেগী খাই লওঁ আৰু ছোৱালীয়ে খালে মাহঁতে খালে আৰু এতিয়া মই বনাই আছো মেগী তো মেগীটো খাই লওঁ মোৰ মেগী হৈ গ'ল এতিয়া মই মেগী খাই লওঁ ছোৱালীও পুৰা বহি গৈছে তাইক দিম বুলি পুৰা বহি ৰেডি হৈছে কি তুমিও খাবা জনক চাই লওক এই মানুহজনক চাওঁ গুণো চাওঁ দেউতাক ভালকৈ মই ভিডিঅ'টোত উঠাই দিওঁ তুমি ভাত খাইছিলা নাই নাই খোৱা হয় নেকি ভাত খোৱা নাই তুমি গৰম গৰম মাছ ভজা দি পেলাই ভাত কোনে খাইছিলে আৰু মোৰ ভাগৰ মেগীখিনি খাব ইচ্ছা যে এই দেখিছেনে মই খাই আছিলোঁ 2 চামুচ খাইছোঁ হয় নেকি মোৰ পৰা থালখন কাঢ়ি পেলাই লৈ গ'ল মোৰ পৰা থালখন কাঢ়ি লৈ গ'ল এনেকুৱা কথা আছে মই বনাই মেলি আনিলোঁ আজি আপোনালোকক এটা টেষ্টি ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ আৰু সেই ৰেচিপিটো হৈছে কচুৰ মানে তৰকাৰী নহয় অলপ থুপথুপীয়া টাইপৰ কচুৰ খাই বহুত টেষ্টি লাগে আপোনালোকেও এবাৰ ট্ৰাই কৰিব এয়া মোৰ কচু আৰু এইটো কচু মাটিৰ তলৰ যিটো কচু সেইটো কচু লৈছোঁ মই কচুখিনি বইল কৰি লৈছোঁ আৰু লগতে 2টা বিলাহীও দিছোঁ বিলাহী দি পেলাই এনেকৈ বইল কৰি লৈছোঁ কুকাৰত মই 2টা হুইচেল মাৰিছোঁ 2টা হুইচেল মাৰোঁতে ধুনীয়াকৈ সিজি গৈছে কচু আৰু বিলাহীখিনি আৰু এতিয়া মোক লাগিব পিঁয়াজ এয়া মই পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ আপোনালোকে জ্বলা যেনেকৈ খায় সেনেকৈ দিব আৰু লৈছোঁ অলপমান আদা নহৰু খুন্দনাত খুন্দি লৈছোঁ আদা নহৰুখিনি আৰু এতিয়া মই কেৰাহীখন গৰম হৈছে এতিয়া মই ইয়াতে অলপ মিঠাতেল দিছোঁ জোখমতে দিব আপোনালোকে তাৰপিছতে এতিয়া তেলখিনি গৰম হৈছে মই ইয়াতে এতিয়া পিঁয়াজ দিম আৰু জলকীয়া আৰু শুকান জলকীয়াও দিছোঁ মই 2-3টামান এনেকৈ এইখিনি মই এতিয়া অলপমান ৰঙচুৱাকৈ ভাজি ল'ম পিঁয়াজ আৰু জলকীয়াখিনি এয়া এতিয়া মই খুন্দি লোৱা আদা নহৰুখিনিও মই দিম এয়া এইখিনি দিলোঁ পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে তাৰে পিছতে মই আদা নহৰুখিনি দিছোঁ দি পেলাই ধুনীয়াকৈ ভাজি আছোঁ আদা নহৰুৰ কেঁচা গোন্ধখিনি নোযোৱালৈকে এনেকৈ ধুনীয়াকৈ ভাজি থাকিব গোন্ধটো থাকিলে ভাল নালাগে আদা নহৰু কেঁচা তো ভালকৈ ভাজিছোঁ মই সেইখিনি এতিয়া মই বিলাহীখিনি দি দিছোঁ বিলাহী দুটাৰ মই বাকলিটো গুচাই দিছোঁ গুচাই পেলাই এনেকৈ দিছোঁ অলপ গলিবলৈ এনেকৈ এইখিনি অলপ লৰাই দিছোঁ ভাঙি দিছোঁ মই বিলাহীখিনি ধুনীয়াকৈ দি পেলাই মই এতিয়া কচুখিনি হাতে দি দিছোঁ একেলগে গোটেইখিনি কচু মই ইয়াতে দি দিম এতিয়া মই গোটেই কচুখিনি দিলোঁ এতিয়া মই ইয়াতে অলপ জিৰাৰ গুড়ি দিছোঁ অলপমান এয়া হালধি দিছোঁ জোখমতে তাৰপিছতে জলকীয়াৰ গুড়ি দিছোঁ জোখমতে নিমখ দিছোঁ জোখমতে আৰু গোটেইখিনি দি অলপ সময় ভাজি এতিয়া মই পানী দি দিছোঁ ইয়াতে পানী দি পেলাই এইখিনি অলপ উতলিবলৈ দিম উতলি পানীখিনি কমি যাব এয়া দেখিছেনে এইটো উতল আহিছে মানে মই ইমানখিনি দিছিলোঁ পানীয়ে চিন হৈয়ে আছে আৰু এনেকৈ কমি গৈছে আৰু অলপ কমিব দিম তাৰপিছত ৰেডি হৈ যাব
4টা বাজিলে। এতিয়া মই ওলাই মেলি লৈছোঁ পূৰা, এই বেগ লৈছোঁ। তো এতিয়া মই গৈ আছোঁ জিম যাওঁ, জইন কৰিছোঁ। বেছি দিন হোৱাই নাই, এসপ্তাহ হোৱাই নাই জইন কৰা। তো এতিয়া জিম যাব ওলাইছোঁ। দুপৰীয়া খানা পিনা খালোঁ, খাই বহি পেলাই অলপ ৰেষ্ট লৈ পেলাই আৰু এতিয়া যাব ওলাইছোঁ। ছোৱালীক থৈ আহিছোঁ পূৰা মাৰ লগত, ছোৱালী আছে মাৰ লগত। তো এতিয়া মই যাওঁ জিমত, কি নকৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এইবিলাক আমাৰ কোৱাৰ্টাৰ। এদিন ভাবিছোঁ আপোনালোকক আমাৰ কোৱাৰ্টাৰৰ ভিতৰখিনি দেখাম বুলি, চাওঁ কি হয়।